তেওঁলোকে বিচলিত গুৰুত্ব কম দিয়া হৈছে। আৰু তাতকৈ সমস্যা হ'ল আমাৰ হাতীলগৰ এই অঞ্চলত যিটো বিজুলী বাতি লাইনটো এনি টাইম নাথাকে, লাইনটো প্ৰায় নাথাকে মানে আজি ৩-৪ দিন লাইন নাই, অলপ বৰষুণ দিলে অলপ বতাহ দিলে লাইনটো নাথাকে। আমি এই বিজুলী বাতি এই ডিপাৰ্টমেণ্টত তাতেও জনাইছোঁ, তেওঁলোকে গুৰুত্ব নাই। তেওঁলোকে কিন্তু বিলটো নিব কিন্তু নাপাহৰে, বিলটো নি থাকে। লাইন দিয়ে মাহটোত আমাৰ ৩ দিনো লাইন নাথাকে। এই লাইনৰ এটা ব্যতিক্ৰম হৈছে, লাইনটো থাকিলে আমাৰ এই সমস্যাটো নহয়। Audio Jungle.